নমস্কাৰ আজি হল 23 ফেব্ৰুৱাৰী সোমবাৰ ৰাজ্যৰ ৰাজনীতি অৰ্থনীতি আদিৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব আহক এতিয়া আমি গুৰুত্বপূৰ্ণ খবৰসমূহ চাই লওঁ আৰু এই মুহূৰ্তত জনাইছো ৰাজ্যৰ ৰাজনীতিৰ এক বিগ ব্ৰেকিং নিউজ বিৰোধী মিত্ৰজোঁটত ফাট মিত্ৰতাক লৈ আশা এৰিলে অখিল গগৈয়ে ৰাইজৰ দলৰ ফালৰ পৰা স্পষ্ট কৰিলে সকলো কথা কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মেলিছে ফাট কংগ্ৰেছে যদি মিত্ৰতা ৰাখিব খোজে ৰাখিব পাৰে আৰু যদি ভাঙিব খোজে ভাঙিব পাৰে আৰু এই মন্তব্য কৰিছে এই মুহূৰ্তত অখিল গগৈয়ে এই মুহূৰ্তত জনাই আছো এক বিগ ব্ৰেকিং নিউজ এতিয়া মিত্ৰতাক লৈ বিশেষ আশাবাদী নহয় অখিল গগৈয়ে মিত্ৰতাক লৈ আশা এৰিলে অখিল গগৈয়ে মিত্ৰজোঁট টিকি থাকিবনে নাই সেয়া এতিয়া সম্পূৰ্ণৰূপে কংগ্ৰেছৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ মিত্ৰতাক লৈ আশা এৰিলে অখিল গগৈয়ে কংগ্ৰেছে যদি মিত্ৰতা ৰাখিব খোজে তেতিয়াহ'লে ৰাখিব পাৰে আৰু যদি ভাঙিব খোজে ভাঙিব পাৰে আমি আমাৰ ফালৰ পৰা স্পষ্ট কৰি দিছো ৰাইজৰ দলে 15টা সমষ্টিৰ এখন তালিকা কংগ্ৰেছক দাখিল কৰিছে মিত্ৰতা ৰক্ষাৰ স্বাৰ্থত দলে 3খন আসন কম্প্ৰমাইজ কৰিবলৈ সাজু আছো এতিয়া মিত্ৰতাক লৈ বিশেষ আশাবাদী নহয় অখিল গগৈয়ে বিৰোধী মিত্ৰজোঁটত মেলিছে বৃহৎ ফাট ৰাইজৰ দলৰ ফালৰ পৰা স্পষ্ট কৰিলে সকলো কথা কংগ্ৰেছে যদি মিত্ৰতা ৰাখিব খোজে তেতিয়াহ'লে ৰাখিব পাৰে আৰু যদি ভাঙিব খোজে তেতিয়াহ'লে ভাঙিব পাৰে উল্লেখ্য যে অখিল গগৈ 23 ফেব্ৰুৱাৰীলৈকে দিছিল এটা ডেডলাইন আৰু ডেডলাইনৰ আগতেই কংগ্ৰেছক ল'বলৈ দিছিল সিদ্ধান্ত আৰু কংগ্ৰেছৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া নোপোৱাৰ বাবে অখিল গগৈয়ে এই ধৰণৰ মন্তব্য কৰিবলৈ যোৱা দেখা গৈছে যেতিয়া গাড়ী কিনাৰ সময়ত এবাৰ ৰোড টেক্স লোৱা হয় তেন্তে টোল টেক্স বাৰে বাৰে কিয় দিব লাগে আৰু যদি টোল টেক্স ল'বই লাগে তেন্তে ৰোড টেক্স কিয় লয় যদি উপাৰ্জনৰ ওপৰত এবাৰ টেক্স লোৱা হয় তেন্তে খৰচৰ ওপৰত পুনৰ কিয় টেক্স লয় জিএসটি কিয় প্ৰৱৰ্তন কৰিব লাগে আৰু যদি খৰচৰ ওপৰত টেক্স ল'বই লাগে তেন্তে উপাৰ্জনৰ ওপৰত টেক্স কিয় লয় আৰু এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অশ্বিনী উপাধ্যায় হ'ল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অসমখনক আমি বচাব লাগিব শহীদৰ তেজৰ মূল্য আমি বাংলাদেশীক বুজাই দিব লাগিব এইদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে এতিয়াও 40 লাখ বিঘা মাটি বেদখল হৈ আছে এতিয়ালৈ মাত্ৰ 1.5 লাখ বিঘাহে উচ্ছেদ চলাব পাৰিছো আৰু উচ্ছেদ চলাবলৈ বিজেপিক ভোট দিব লাগিব অহাবাৰ বিজেপি চৰকাৰ আহিলে 5 লাখ বিঘা মাটিত উচ্ছেদ চলাম অসমখনক আমি বাংলাদেশীৰ পৰা বচাব লাগিব শহীদৰ তেজৰ মূল্য আমি বাংলাদেশীক বুজাই দিব লাগিব কোনোবাই আমাক ৰঙা চকুৰে চালে আমি চকু কাঢ়ি আনিম আৰু এই ধৰণে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিএম কিষান আঁচনিক লৈ আহি গ'ল এক ডাঙৰ খবৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে আপোনাৰ একাউণ্টত জমা হ'বলৈ গৈ আছে পিএম কিষানৰ 22 নং কিস্তিৰ ধন যদি আপুনি আপোনাৰ একাউণ্টৰ ষ্টেটাছ এতিয়াও চেক কৰা নাই তেতিয়াহ'লে আপুনি এতিয়াই আপোনাৰ একাউণ্টৰ ষ্টেটাছ চেক কৰক যদি আপোনাৰ ইকেৱাইচি হৈ থকা নাই তেতিয়াহ'লে আপুনি অতি শীঘ্ৰেই কৰি লওক ইকেৱাইচি আধাৰ কাৰ্ড যদি আপোনাৰ বেংক একাউণ্টৰ লগত লিংক হোৱা নাই তেতিয়াহ'লে এতিয়াই কৰি লওক আধাৰ আৰু বেংক একাউণ্ট লিংক কাৰণ মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে সোমাবলৈ গৈ আছে পিএম কিষানৰ 22 নং কিস্তিৰ ধন আপুনি পিএম কিষানৰ 21 নং কিস্তিৰ ধন পালে নে নাই তাক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব 22 নং কিস্তি পোৱাৰ আগতে কৰিব লাগিব কেইবাটাও ডাঙৰ কাম ইকেৱাইচি লেণ্ড সিডিং আধাৰ সিডিঙৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব হিতাধিকাৰীসকলে যদি ইয়াৰ পৰা এটা কামো আপোনাৰ বাদ পৰি আছে তেতিয়াহ'লে আপুনি পিএম কিষানৰ 22 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব হোলিৰ আগে আগে পিএম কিষানৰ 22 নং কিস্তিৰ ধন হিতাধিকাৰীৰ একাউণ্টত জমা হোৱাৰ সম্ভাৱনা আছে প্ৰিয়ংকা গান্ধী দলীয় কামত অসমলৈ আহিছিল জুবিন ক্ষেত্ৰক ৰাজনৈতিক মঞ্চলৈ পৰিণত কৰিব নালাগে ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ ল'ব নাপায় জুবিনক লৈ অসমীয়া লোক আৱেগিক হৈ থকাৰ বাবেই ভোট আদায়ৰ চেষ্টা কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰলৈ যোৱাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰিয়ংকা গান্ধী আহিছিল অসমলৈ
আৰু অসমলৈ আহি প্ৰিয়ংকা গান্ধী গৈছিল জুবিন ক্ষেত্ৰলৈ। জুবিন ক্ষেত্ৰলৈ গৈ প্ৰিয়ংকা গান্ধীয়ে শ্ৰদ্ধাঞ্জলি জনাইছিল জুবিন গাৰ্গক। আৰু এই সংক্ৰান্ততেই জুবিন ক্ষেত্ৰলৈ যোৱা প্ৰিয়ংকা গান্ধীৰ সম্বন্ধে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। মই বিজেপিত যোগ দিম বুলি কংগ্ৰেছ ত্যাগ কৰা নাছিলোঁ। মই ভাবিছিলোঁ মোৰ দলটো আত্মশুদ্ধি হ'ব। এইদৰে মন্তব্য কৰিছে ভূপেন বৰাই। তেওঁ কৈছে যে নিৰ্মোহ বিশ্লেষণ হ'ব, মোক বুজনি দিব যে তুমি যি আশাৰে কংগ্ৰেছলৈ আহিছিলা সেই আশাৰে কাম কৰিবলৈ সুযোগ দিয়া হ'ব, কিন্তু সেয়া নহ'ল। আৰু এইদৰে এতিয়া মন্তব্য কৰিছে ভূপেন বৰাই। 22 ফেব্ৰুৱাৰী তাৰিখে ভূপেন বৰাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে আৰু যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনেধৰণে কংগ্ৰেছ বিৰোধী মন্তব্য কৰিছে বৰ্তমান ভূপেন বৰাই। নগাঁও পশ্চিম কাৰ্বি আংলং সীমান্তত বৃদ্ধি সন্দেহজনক নগাঁও পশ্চিম কাৰ্বি আংলং সীমান্তত বৃদ্ধি সন্দেহজনক লোকৰ বসতি। 5টা দিনৰ ভিতৰতে মৰিখুটি গাঁৱত 20-25টাকৈ নিৰ্মাণ কৰিছে ঘৰ। ঘৰেই নহয়, অঞ্চলটোত সন্দেহজনক লোকে নিৰ্মাণ কৰিছে মছজিদো। সন্দেহজনক লোকৰ বসতি বৃদ্ধি পোৱাত বাঢ়িছে অপৰাধজনিত ঘটনা। আৰু শীঘ্ৰেই প্ৰকাশ পাবলৈ গৈ আছে চৰকাৰী ঘৰৰ তালিকা। বিধানসভা নিৰ্বাচনৰ পাছতেই প্ৰকাশ পাব চৰকাৰী ঘৰৰ তালিকা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছিল তেতিয়াহ'লে আপোনাৰ বাবে খুব ভাল খবৰ, কাৰণ চৰকাৰী ঘৰৰ জিঅ'টেক লিষ্টক লৈ আহি গ'ল এক ডাঙৰ নটিচ। আৰু এই নটিচ মতে বিধানসভা নিৰ্বাচনৰ পাছতেই প্ৰকাশ পাব নতুনকৈ জিঅ'টেক হোৱা ঘৰৰ লিষ্ট। আৰু এই লিষ্টত যদি আপোনাৰ নাম থাকে তেতিয়াহ'লে আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ টকা। মে' মাহৰ প্ৰথম সপ্তাহতে সোমাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছিল তেতিয়াহ'লে আপুনি এতিয়াই চেক কৰক আপোনাৰ একাউণ্টৰ ষ্টেটাছ। যদি আপোনাৰ একাউণ্টৰ ষ্টেটাছত কিবা বিসংগতি আছে তেতিয়াহ'লে আপুনি লাভ নকৰিব চৰকাৰী ঘৰৰ টকা। আৰু ইয়াৰ লগতে জাৰি কৰিলে চৰকাৰী ঘৰক লৈ কেইবাটাও বিশেষ জাননী। যিসকল লোকে হাঁহৰ গঁৰাল, গোহালি ঘৰ বা পুৰণি ঘৰ, কেঁচা ঘৰ বুলি ফটো মাৰি জিঅ'টেকত দিছিল সেইসকল লোকক দিয়া নহ'ব চৰকাৰী ঘৰ। আৰু যিসকলে এনেধৰণে জিঅ'টেক কৰাত সহায় কৰিছিল তেওঁলোকৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে। শীঘ্ৰেই ন্যায় পাব জুবিন গাৰ্গে। 25 ফেব্ৰুৱাৰীত কেবিনেটত হ'ব ডাঙৰ সিদ্ধান্ত আৰু এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 26 ফেব্ৰুৱাৰীত কেবিনেটত হ'ব ডাঙৰ সিদ্ধান্ত। 26 ফেব্ৰুৱাৰীত জুবিন গাৰ্গৰ ঘটনাৰ গোচৰক লৈ কেবিনেটত লোৱা হ'ব সিদ্ধান্ত। যদি ৰাইজে বিচাৰে মই ফাষ্ট ট্ৰেক দি দিম। এইকেইদিন ফাষ্ট ট্ৰেক আদালতক লৈ এটা ৰাজনীতি চলিছে। আটাইকেইটা অভিযুক্তৰ জামিন নাকচ কৰিছে বৰ্তমানৰ ন্যায়াধীশে। দুজনে বাধ্য হৈ জামিন আবেদন প্ৰত্যাহাৰ কৰিছে। এনে ন্যায়াধীশৰ পৰা কেছটো আঁতৰোৱাৰ অপচেষ্টা চলিছে। গতিকে এনে ন্যায়াধীশৰ ওচৰত থাকিব লাগে নে নালাগে তাক লৈ ৰাইজে চিন্তা কৰক। জুবিন গাৰ্গৰ বিচাৰ সন্দৰ্ভত ফাষ্ট ট্ৰেক আদালত লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। শীঘ্ৰেই ন্যায় পাব জুবিন গাৰ্গে। বিজেপিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কৰি ৰাঙলী হোৱা চোলাটো পিন্ধিয়েই বিজেপিত যোগদান কৰিলে ভূপেন বৰাই। কিয় এই চোলাটো পিন্ধি আহিল ভূপেন বৰায়ে, ক'লে তাৰ আঁৰৰ কথা। 22 ফেব্ৰুৱাৰীত যোগদান কৰিলে ভূপেন বৰাই বিজেপিত। বশিষ্ঠ চাৰিআলিৰ বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে ভূপেন বৰাই। কংগ্ৰেছৰ প্ৰাক্তন যুৱনেতা তথা শতাধিক নেতাকৰ্মীয়ে যোগদান কৰে বিজেপিত। ৰমজান মাহতে পাকিস্তানৰ ভয়ংকৰ কাণ্ড। পুনৰ পাকিস্তানী বায়ুসেনাৰ ভয়ংকৰ আক্ৰমণ। আৰু এই আক্ৰমণত মৃত্যু হৈছে 17 জন লোকৰ। পাকিস্তান আফগানিস্তান সীমান্তৱৰ্তী কেইবাটাও বিদ্ৰোহীৰ ঘাটিৰ লগতে মাদ্ৰাছাত পাকিস্তানী বায়ুসেনাৰ ভয়ংকৰ আক্ৰমণ। পাকিস্তানী বায়ুসেনাৰ এয়াৰ ষ্ট্ৰাইকত 17 জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰীৰ মুখত আকৌ চূণ সানিলে ৰিজাৰ্ভ বেংকে। ধনী ৰাজ্য নহয়, দেশৰ দৰিদ্ৰ ৰাজ্যৰ তালিকাতহে অসম। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন। দেশৰ শীৰ্ষ 5 ৰাজ্য নালাগে, শীৰ্ষ 10তো স্থান নহ'ল অসমৰ। বিপৰীতে তলৰ পৰা অৰ্থাৎ দেশৰ সবাতোকৈ দৰিদ্ৰ ৰাজ্যৰ তালিকাত 8ম স্থানত উজলিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসম। জুবিন ক্ষেত্ৰত কিয় বিচ্ছিন্ন হৈছিল বিদ্যুৎ সংযোগ? হঠাৎ কিয় অন্ধকাৰ হৈ পৰিছিল প্ৰাণৰ শিল্পীৰ শেষ ঠিকনা? স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। কিয় জুবিন ক্ষেত্ৰ অন্ধকাৰত ডুব গ'ল? জুবিন ক্ষেত্ৰত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰা খবৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে স্পষ্টীকৰণ। সামাজিক মাধ্যম যোগে স্পষ্টীকৰণ দিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ স্পষ্টীকৰণ অনুসৰি কিছু সংবাদ মাধ্যম আৰু ব্যক্তিয়ে জুবিন ক্ষেত্ৰত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱালৈ বিপথে পৰিচালিত হোৱা বাতৰি পৰিৱেশন কৰি আহিছে। ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে
5:20 জুবিন ক্ষেত্ৰৰ সমীপত কোনো ব্যক্তিয়ে অসাৱধানবশতঃ জ্বলোৱা এটুকুৰা জুইৰ বাবে জুবিন ক্ষেত্ৰৰ সৈতে সংযোগ হোৱা এডাল কেবলত অগ্নিসংযোগ হয়। বিদ্যুৎ বিভাগে তৎপৰতাৰে সমস্যাটো সমাধান কৰে আৰু কেৱল আধা ঘণ্টাৰ বাবে জুবিন ক্ষেত্ৰৰ বিদ্যুৎ সমস্যাই দেখা দিয়ে। আৰু আজিৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আছিল ইমানেই। সকলোতকৈ সোনকালে ভিডিঅ'বোৰ যদি আপোনালোকে চাবলৈ বিচাৰে, খবৰবোৰ যদি আগতীয়াকৈ পাবলৈ বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক।